যি বিহিবৰ মাজগাঁৱত অল বড়ো ষ্টুডেণ্ট ইউনিয়নৰ তৰফৰ পৰা যিসকল যুৱক বয়সস্থ সকলো আহি আমাৰ ঘৰত যিখিনি এই বোকা পলস অতৰাই কাম কৰিলে সেইখিনিৰ বাবে তেখেতসকলক মই মোৰ অন্তৰৰ পৰা বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তেখেতসকলে ভৱিষ্যতেও যেন আপছু অৰ্থাৎ অল বড়ো ষ্টুডেণ্ট ইউনিয়ন আৰু এনেকুৱা মানে বিধ্বস্ত হোৱা পৰিয়ালত বা দুখীয়া পৰিয়ালক সহায় কৰি যাবলৈ উৎসাহ দিয়ে সকলোৱে তেখেতসকলে ভাল কাম কৰি যায় তেখেতসকলৰ সুনাম হয় গোটেই অসমবাসীৰ বাবে তেখেতসকল এটা সুনাম গঢ়ি আনিব পাৰে সেইবাবে তেখেতসকলক মোৰ ফালৰ পৰা বিহিবৰ মাজগাঁৱৰ তৰফৰ পৰা সকলো ৰাইজৰ হৈ মই তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। বানপানীয়ে যোনখিনি ধ্বংস কৰিলে সেইখিনিতো এতিয়া হেৰি কৰিব উপায় নাই যোনটো নষ্ট হ'ব আছিলে মানুহৰ বা ক্ষয় ক্ষতি হ'ল চবৰে হেৰি হ'ল এতিয়া তাৰপাছতো ইমান দিনৰ পাছত আপোনালোকে আপছু ইমানখিনি সহায় কৰি দিয়াৰ কাৰণে তাৰ কাৰণে ধন্যবাদ কৰিছোঁ মোৰ ঘৰৰ ফালৰ পৰা মোৰ ঘৰ হৈছে আপোনাৰ বিহিবৰ মাজগাঁও মোৰ নাম ডিবু ফুকন আমি বানপানীৰ দিনা প্ৰায় ইয়াত 25জন মানুহ আমি ইয়াতে আছিলোঁ 25জন মানে SDF মানুহো আছিলে তেওঁলোকৰ নাও বেয়া হোৱাৰ কাৰণে আমাৰ টিঙৰ ওপৰতে 25জন মানুহ আমি আছিলোঁ এনেকৈ দিনৰ 2টা বজাৰ পৰা ৰাতি 11:30 বজালৈকে আছিলোঁ 11:30 বজাতে আমি ইয়াৰ পৰা ওলাই গৈছিলোঁ মানে কিমানলৈকে হৈছিলে পানীটো কিমানলৈকে হৈছিলে পানী এইটো লাইন পৰিয়ে আছে এতিয়াও ইমানটো লাইনত আছিলে কাৰণ আগৰ বছৰত আমিতো ইমান আমাৰ ঘৰত পানী নোসোমাই আমি বেলেগ মানুহ ইয়াত সহায় দিওঁহে আমি বেলেগ মানুহ আমাৰ ঘৰত থাকেহে সেইদিনাও একেই অৱস্থা হৈছিলে মই ওচৰৰ মানুহ আকৌ তেওঁলোকৰ বস্তু তুলি আছিলোগৈ তাৰ ঘপকৈ চিঞৰিলে পানী উঠি আছে আৰু মানে যোনটো স্পীডত আহিলে বস্তু তুলিবলৈ একো সুবিধা নাপালোঁ এটা বা দুটা বস্তু বেছিকৈ মই বচাব পাৰিলোঁ বেছি মেচিন বচাব পাৰিলোঁ এটা বা দুটা বস্তু বচাব পাৰিলোঁ। কিমান টাইমত হৈছিলে এইটো বানপানীটো আপোনাৰ 7:30 মানৰ পৰা বাঢ়িছে মৰ্ণিং 7 AM পৰা বাঢ়ি আছে মানে 7ৰ পৰা কণ্টিনিউ বাঢ়িয়ে আছে আৰু স্পীডটো মানে বহুত বেছি আছিলে আগতো আমাৰ পানী সোমাই প্ৰথম ইয়াত সোমালে আমাৰে সোমাই আমাৰ চোতালত সোমাই বা আমাৰ আগফালে চোতালত এয়াত সমান হয় তাৰপৰা পানীটো ইমান পাছবেলা কমি যায় খালি সেইদিনা উল্টা হ'ল পূৰা মানে সেইদিনা সেইটো বানপানী বুলি ক'বলৈ নাযায় তাতকৈ অপজিটতহে যাবগৈ সেইটো মানে বহুত অধিকেই হেৰি হ'ল সেইদিনা